এইবাৰ আছে মোৰ সৈতে বাবু বৰুৱা আৰু স্বৰাজ দুয়োগৰাকীয়ে স্বাগতম জনাইছোঁ। বাবুদা আপোনাক বিশেষভাৱে কাৰণ বিহু মঞ্চত আপুনি যথেষ্ট ব্যস্ত হৈ থাকে আৰু এইবাৰ জনামতে আপুনি বিহু মঞ্চ আৰম্ভ কৰিব জুবিন গাৰ্গৰ সৈতে ডুবাইৰ পৰা। গতিকে কেনেকুৱা কোনদিনা আৰম্ভ হ'ব কি কথা অকণমান জানি লওঁ। আমি 10 এপ্ৰিলত যাম, জুবিন দা আৰু মই ডুবাই যাম। আমি 13 এপ্ৰিলত শ্ব' আছে, তাতে কৰি আমি 14 তাৰিখে আৰু ইয়াত গুৱাহাটী পাব লাগিব। গুৱাহাটীত শ্ব' আছে। গুৱাহাটীৰ কোনকেইখন মঞ্চত ৰাইজে আপোনাক দেখা পাব? গুৱাহাটীৰ প্ৰায়ভাগ মঞ্চতে দেখা পাব। বিশেষকৈ নুনমাটিত আছে, চান্দমাৰীত আছে, তাৰপিছত গণেশগুৰিতো আছে, এনেকৈ কেইখনমান আছে আৰু। মানে জুবিন গাৰ্গৰ সৈতে এইবাৰ একেলগেও দেখা পাম নেকি কেইবাখনো মঞ্চত? পাবতো লাগে, কি বা হয় নাজানো। জুবিন দা থাকিলে আচলতে বেলেগ আৰ্টিষ্ট নাথাকে মঞ্চত, তথাপিতো তেনেকৈ পাই যাওঁ, মাজে মাজে কেতিয়াবা পাই যাওঁ, থাকিব পাৰোঁ একেলগে, ঠিক নাই। আৰু এইকাৰণে সুধিলোঁ প্ৰশ্নটো যে বাৰিষাৰে বানত জুবিন গাৰ্গ আৰু আপুনি, বাবু আৰু দাদা, ককাই ভাই দুয়োজন একেলগে, নদীতো একেলগে দেখিলোঁ, জাহাজতো দেখিলোঁ, মাজুলীত, আৰু এইবাৰ ডুবাইতো একেলগে আহি পেলাই যদি আকৌ ষ্টেজতো একেলগে দেখা পাওঁ, ৰাইজে সেইটো বিচাৰিছে মানে প্ৰশ্নটো। ৰাইজে ভাল পাব। আচলতে কি হ'ল, মানে বাৰিষাৰে বানত গানটো কৈ থাকোঁতে চবে মানে কৈছিল, মানে নিজৰ একদম ককাই ভাই নিচিনা সঁচা যেন লাগিছিল, তেনেকুৱা কৈছিল আৰু গানটো ৰাইজে আদৰি লৈছে। তোমাৰ অনুষ্ঠানৰ যোগেদিয়ে মানে ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যদি আমি ডুবাইতটো একেলগে কৰিমেই অনুষ্ঠান, সেইটো খাটাং হৈছে। আৰু যদি গুৱাহাটীত বা এনেকৈ বেলেগ মঞ্চতো পাওঁ তেতিয়া ভাল পাব, ৰাইজেও ভাল পাব, মোৰো ভাল লাগিব। আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ, যথেষ্ট জনপ্ৰিয় হৈছে গানটো। বাবুদা আৰু এটা প্ৰশ্ন যে প্ৰতি বছৰে এটা প্ৰশ্ন আহে যে হিন্দী গান এইবাৰ জুবিন গাৰ্গৰ কথা মই নকওঁ, তেওঁ ইতিমধ্যে মন্তব্য দিছে। আপোনাৰ ফালৰ পৰা কি গম পাম যে প্ৰথম 3 দিনৰ কথা যদি বাবু বৰুৱাক যদি কয় যে হিন্দী গান নাগাব, আপোনাৰ মন্তব্য কি হ'ব বা আপুনি কি কৰিব মঞ্চত? মই তেনেকৈ আচলতে বেলেগৰ কথা নকওঁ, মন্তব্য তেনেকৈ নিদিওঁ। কিন্তু যিহেতু মই হিন্দী গান নাগাওঁ, 3 দিন মই নাগাওঁ। পিছত মানে বিহুত নাগাওঁৱে মই, পিছৰ ফালে যদি গাব লগা হয় তেনেকৈ গোৱা হয়। কিন্তু এইটো মোৰ গান, মোৰ হিন্দী গান আছে যিহেতু মই গাওঁ, কেতিয়াবা গাওঁ, এইটো কেতিয়াবা গোৱা হয়। দ্বিতীয়টো প্ৰশ্ন, সেইটো এটা ডাঙৰ প্ৰশ্ন যে পৰম্পৰাগত সাজপাৰ ধুতি পিন্ধিবলৈও কয় কিছুমানে বিহু কমিটিয়ে। এইবাৰ ধুতিটো বাদ দিয়ক, কিন্তু সেইটো যাতে বাবু বৰুৱাই মানে। নহয়, ধুতিটো মই ক'লেও নিপিন্ধোঁ, এইটো সঁচা কথা কৈছোঁ, একদম ক'লেও নিপিন্ধোঁ। কিন্তু মাৰ্জিত সাজপাৰ পৰিধান কৰোঁৱে, আমি এতিয়ালৈকে কৰিয়ে আহিছোঁ তেনেকৈ। বিশেষ ধৰাবন্ধা নিয়ম থাকিব নালাগে মোৰ মতে। সময়টো সেইটো এটা প্ৰশ্ন যে সময় ইমান সদায় জনপ্ৰিয় কণ্ঠশিল্পীসকলক শেষৰ ফাললৈ ৰখাই থৈ দিয়ে। এনাউন্স কৰি থকা হয় যে বাবু বৰুৱা আহি আছে বা জুবিন গাৰ্গ আহি আছে, অপেক্ষা কৰক কিছু সময়ৰ পিছতেই। 12 বজাই দিয়ে, কেতিয়াবা 1 বাজি যায়, অসুবিধা যথেষ্ট হয়। কিবা এটা সময় নিজৰ ফালৰ পৰা ভাবি থোৱা হয় নেকি যে ইমান সময়ৰ ভিতৰত আমি উঠিলে ভাল হয়? আমি মানে আচলতে কি 12টা বজাৰ আগতে শেষ হ'লে আমাৰ ভাল হয়। কিন্তু এতিয়া মোৰ যিমানখিনি অনুষ্ঠান হৈছে, তাৰমানে হ'ব বিহু মঞ্চত, চব মানে 12টাৰ পিছতে যাব। কিন্তু মানে শেষ হওঁতে আৰম্ভ বাৰু 11টা মানতে হ'ব, সেইফালে 12টা 1টা বাজিয়ে যাব। কিন্তু মোৰ মতে হ'ব নালাগে, 12টাৰ আগত হ'লে ভাল। কিন্তু পিছত আমাৰ অনুষ্ঠান চলি থাকে, পিছদিনাও অনুষ্ঠান থাকে, আমি ভাগৰুৱা হৈ থাকোঁ। মানে সোনকালে হ'লে ভালহে, আমাৰ হেৰিৰ কাৰণে ভাল আৰু ৰাইজৰ কাৰণেও ভাল। শেষৰটো প্ৰশ্ন আপোনালৈ, সেইটো সুধিব লাগে নে নালাগে নাজানো, তথাপি মই সুধিম কাৰণ প্ৰত্যেকগৰাকীকে সুধিছোঁ। ৰাইজে আপোনালোকক এটা মাননি প্ৰদান কৰে, ৰাইজৰ মাননি বুলি কৈছোঁ। আপোনাৰ গুৱাহাটী আৰু গুৱাহাটীৰ বাহিৰত কিবা এটা যদি আনুমানিক কিবা এটা কয়, তেতিয়া কমিটিৰ বাবেও ভাল জানিব তেওঁলোকে, আৰু আমাৰ বাবেও ভাল বা ৰাইজৰ বাবেও ভাল। ক'ব লাগে বুলি ক'ম নে নক'ম? ক'লে ভাল। মানে গুৱাহাটীৰ যিটো এৰিয়া, আমাৰ এইটো লোকেল বুলি কওঁ, সেইটো এৰিয়াত মই 2.5 লাখ কৰিছোঁ, আৰু বাহিৰত 3.5 লাখ কৰিছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ এইখিনি সময় দিয়াৰ বাবে। কিন্তু বিহু মঞ্চত আৰম্ভণি গীত কাৰ গীতেৰে আৰম্ভ কৰিব আপুনি? এতিয়ালৈকে মোৰ গানে গাই আহি আছোঁ। মই মই অসমীয়াই বুলি এটা ভাল গান আছে, সেই গানটোৰে আৰম্ভ কৰিম অনুষ্ঠান মই। নিশ্চয়। আৰু এইবাৰ ৰুদ্ৰাক্সে আপোনালোকক পৰিচালনা কৰিব বুলিয়ে কৈছোঁ মই, আৰু বাবলি আছে এইফালে, মই যাম তেওঁৰ ওচৰলৈ। কিন্তু ৰুদ্ৰাক্সৰ আণ্ডাৰত এইবাৰ সকলো শিল্পীক আমি দেখা পাম, সেইটো এবাৰ জানি লওঁ। মেক্সিমাম শিল্পীক দেখা পাব আপুনি ৰুদ্ৰাক্সৰ আন্তৰত। আৰু আচলতে ৰুদ্ৰাক্সৰ মানে যিজন ইভেণ্টৰ মেনেজাৰ হয়, তেওঁ বাবলি খুব ভাল হয়, আৰু আমি ভাল পাইছোঁ তেওঁৰ লগত থাকি। আমি গোটেইখিনি থাকিম, স্বৰাজ, ৰিংকু, ধীৰাজ, এনেকৈ বহুত থাকিব আৰু আৰ্টিষ্ট, ময়ূৰী আছে, আমি গোটেইবিলাক থাকিম, ভাল লাগিব। আৰু কিবা যদি আমাক কণ্টেক্ট কৰিব বিচাৰে